আচাৰ্য চাণক্য কেৱল শ্ৰেষ্ঠ শিক্ষকেই নাছিল, তেওঁ আছিল বিশ্বৰ শ্ৰেষ্ঠ অৰ্থনীতিবিদ। চাণক্যই নিজৰ জীৱন অভিজ্ঞতাৰ পৰাই শিকিলে যে ৰিস্ক ল'বলৈ ভয় কৰা ব্যক্তি কেতিয়াও সফল নহয়। ব্যৱসায়িকসকলৰ বিষয়েও তেওঁ একেই কথা কৈছিল। চাণক্যৰ মতে যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ আগে আগে সম্পূৰ্ণ তথ্য জানিব লাগে। বজাৰৰ প্ৰতিও সচেতন হোৱা উচিত, তেতিয়াহে ব্যৱসায়ত সফল হ'ব পাৰিব। তেওঁৰ মতে সফল ব্যৱসায়ী হ'ল সেইজন যিয়ে সদায় ৰিস্ক ল'বলৈ সাজু থাকে। ব্যৱসায়ত কেনেকৈ সফলতা লাভ কৰিব পাৰি আৰু সৰ্বাধিক লাভ কৰিব পাৰি তাৰ ওপৰত চাণক্যৰ নৈতিকতা মানি চলিব পাৰি। চাণক্যৰ ব্যৱসায়িক নীতিৰ বিষয়ে জানো আহক। নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। জীৱনত নতুন কিবা এটা আৰম্ভ কৰোঁতে আমাৰ চৌপাশে এনে বহু মানুহ থাকে যিয়ে আমাক উৎসাহিত কৰাৰ পৰিৱৰ্তে আমাৰ আত্মবিশ্বাস কমাই দিয়ে। ব্যৱসায় আৰম্ভ কৰাৰ সময়ত এনেধৰণৰ নেতিবাচক লোকৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ কৈছে আচাৰ্য চাণক্যই। নিজৰ ব্যৱসায়িক দক্ষতাৰ ওপৰত সম্পূৰ্ণ আস্থা থাকিব লাগে। ব্যৱসায় আধৰুৱাকৈ নাৰাখিব। নিজাকৈ ব্যৱসায় আৰম্ভ কৰাটো এটা অতি ৰিস্ক উদ্যোগ। ব্যৱসায়ত বহুত টকা বিনিয়োগ কৰা হয় আৰু ৰিস্ক বহুত বেছি। গতিকে বহুতে প্ৰাৰম্ভিক বিফলতাৰ বাবে মাজভাগত হাৰ মানে। এই সন্দৰ্ভত চাণক্যই পৰামৰ্শ দিয়ে যে যদি আপুনি ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে তেন্তে মাজভাগত বন্ধ নকৰিব। এবাৰ ব্যৱসায় আৰম্ভ কৰিলে বেছি সোনকালে হাৰ নামানিব। এজন ব্যৱসায়ী সাহসী হ'ব লাগিব, নহ'লে তেওঁ কেতিয়াও কোনো মহান কাম সাধন কৰিব নোৱাৰে। কথা বতৰা মধ্যমীয়া ৰাখক। মানুহৰ কথা বতৰা আৰু আচৰণে কঠিন কামবোৰো অত্যন্ত সহজ কৰি তোলে। ব্যৱসায়ৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। এজন ভাল বিক্ৰেতা আৰু এজন ভাল ব্যৱসায়ী মানুহ মিঠা কথা ক'ব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিদিনে আমি নতুন নতুন মানুহৰ লগত কথা পাতোঁ আৰু নতুন নতুন চিনাকি পাওঁ। চাণক্যই পৰামৰ্শ দিয়ে যে যদি কথা বতৰা আৰু আচৰণ সঠিক হয় তেন্তে সকলোৰে সৈতে সহজে সুসম্পৰ্ক গঢ়ি তুলিব পাৰি। পণ্ডিত চাণক্যৰ মতে যিসকল লোকৰ ব্যৱহাৰ ভাল তেওঁলোকে ব্যৱসায়ত সফল হয়। কথা কোৱাত বৰ সাৱধান হ'ব লাগে। মানুহে ব্যৱহাৰ আৰু বাকপটুতাই ব্যৱসায়ত সফলতা আনে। আপোনাৰ ব্যৱসায় আৰম্ভ হোৱাৰ কথা সকলোকে নক'ব। যদি আপুনি নতুন কিবা এটা আৰম্ভ কৰিবলৈ গৈ আছে তেন্তে সকলোকে সেই বিষয়ে নক'লে ভাল। কাৰণ আপোনাৰ চৌপাশৰ সকলোৱে আপোনাৰ মংগলৰ কথা ভাবিব, কিন্তু একেবাৰেই নহয়। লগতে বহুতে আপোনাৰ সফলতাক ঈৰ্ষা কৰি আপোনাৰ বিফলতাৰ কামনা কৰে। সেইবাবেই আচাৰ্য চাণক্যই কয় যে নতুন ব্যৱসায় আৰম্ভ কৰাৰ বিষয়ে যিমান পাৰি কম মানুহক কোৱাটোৱেই উত্তম।